অনুভৱ আঁতৰি দিয়া আজি হৈছে আমাৰ এনিভাৰ্চাৰী আৰু এনিভাৰ্চাৰীৰ দিনাই মিষ্টাৰে মোক ইমান ডাঙৰ এটা গিফ্ট দিলে কি আছে বাৰু ইয়াত আপোনালোকক জনাম বাৰু এয়া দেখিছেনে এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য মিষ্টাৰে মানে ৰাতিপুৱাৰ পৰাই পুৰা কামত লাগি আছে মানে কি হৈছে জানেনে আমাৰ ঘৰত মানে এয়া আপোনালোকক দেখাই আছো পিছফালে গাড়ী থবৰ বাবে এটা ঘৰ বনাই আছো যেহেতু আগৰ গাড়ী থোৱা ঘৰটো বেয়া হৈ গ'ল আৰু এইকেইদিন পুৰা বতাহ বৰষুণ হৈ আছিল ভাঙিও থাকিলে সেই কাৰণে নতুনকৈ এটা বনাইছো আজি ভিডিঅ'টো অকনমান বিশেষ কাৰণ আজি আমাৰ মেৰিজ এনিভাৰ্চাৰী আৰু আমাৰ বিয়া পতা কিমান বছৰ হ'ল আমি কিমান বয়সত বিয়া পাতিছিলো আপোনালোকক তাৰে কিছু কথা জনাম বাৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে কিন্তু এনিভাৰ্চাৰী বুলি এতিয়ালৈকে একো বিশেষ কি হ'ব কি নহ'ব মোৰ একো আইডিয়া নাই মিষ্টাৰে কিবা ছাৰপ্ৰাইজ দিয়ে নে নিদিয়ে তাকো মোৰ একো আইডিয়া নাই যেহেতু ঘৰত কাম লগাই থকা হৈছে এয়া দেখিছেনে কিমান ৰ'দত মানে একদম বাহিৰলৈ চাবই নোৱাৰি গতিকে কি হয় আপোনালোকক দেখাম বাৰু আপোনালোকে চাই থাককচোন আৰু এয়া চাওকচোন গাড়ীখন কেনেকৈ ৰ'দত পৰি থাকিব লগা হৈছে ইমান বেয়া লাগিছে মনটো আৰু আগতে এইডোখৰ জেগাতে মানে আছিল আমাৰ গাড়ী থোৱা ঘৰ কিন্তু এতিয়া অলপ পিছলৈ বনাইছো মানে সুবিধা হ'বৰ বাবে আৰু সেইকাৰণে আপোনালোকক অকণমান দেখাই দিলোঁ এই গাড়ী থোৱা ঘৰটো বনাওঁতে কাম কৰা মানুহজনে 6 দিনমান লগালে যিহেতু জেগাটো পানী হৈ আছিল আৰু ভালকৈ মাটি চাটি দি বনাবলগীয়া হ'ল সেইকাৰণে দেৰি হৈ গ'ল আৰু এনেকৈ মানে সন্ধিয়া হৈ গ'ল মিষ্টাৰে এফালে গৈছিলে কামত আৰু আহিও মানে ফোনতেই ব্যস্ত দেখিছেনে বাৰু আজি মোক এনিভাৰ্চাৰী হ'লেও পাত্তা দিয়া নাই ইমান গধূলি হ'ল দেখিছে নাই কিমান বিজি মোক পাত্তা নিদিয়ে হয় নাই কামত লাগি আছো আকৌ কি কামত লাগি আছা কোৱা তুমি ইমান ইম্পৰ্টেণ্ট কাম আজি তোমাৰ আকৌ এই ফোন আহিলে দেখিছে নাই আকৌ ফোন আহিলে মই কথা পাতিবলৈ সময় নাপাওঁ নহ'ব আজি তুমি টাইম দিম বুলি কৈছিলা নাই তুমি টাইম দিম বুলি আজি তুমি ঘৰলৈ আহিলে ফোনত কথা পাতি থাকা কামলৈ গৈ থাকা অকল তুমি একো টাইম দিয়া নাই তুমি কাম কৰা মানুহক চাই আছা এয়া ফোন আহিছে চাওক সেয়া হেল্ল' আৰু ফাইনেলি দেখিছেনে যেনে তেনে ওলালোঁ আৰু ইমান গৰমত দেখিছেনে ঘামি জামি কাজল চাজল মানে একদম বেয়া হৈ গৈছে কি ক'ব আৰু তথাপি ওলাইছোঁ আমাৰ অনুভৱো ওলালে ন চাওঁ ধুনীয়া লাগিছে স্মাৰ্ট আইডি আমি এতিয়া ক'লৈ যাম সেই মজা লাগিব ন হ'ব ব'লা যাওঁ ওলাই মেলি হ'ল যদিও কি ক'ব আৰু দেউতাক ব্যস্ত কামত সেইকাৰণে পুতেকে আৰ্টকে কৰি লৈছে অৱশ্যে তেওঁ যে ব্যস্ত হৈ আছে আমাৰ বাবে হৈ আছে নহয়নে গতিকে বেয়া পায়ো লাভ নাই আৰু ফাইনেলি দেখিছেনে এতিয়া বাইকত তিনিওটাই উঠি ৰাতিখন ওলাই আহিছোঁ মানে সন্ধিয়া হৈছে বাৰু ইমান ৰাতিও হোৱা নাই আৰু আহি এয়া পাই গ'লোহি ফুড কোৰ্টত আমি এতিয়া ইয়াতে কিবা এটা খাম আৰু ইমানো বেছি চেলিব্ৰেশ্যন বুলি নহয় আৰু কিবা এটা খাম জাষ্ট আৰু এয়া দেখিছেনে অনুভৱৰ অৰিঅ' চেক আহি গ'ল সি খাই আছে আৰু তাৰ পাছতে আমিও খাই ল'লোঁ কিবা কিবি অলপ পাতলকৈ খাইছোঁ ইমান বেছি খোৱা নাই আৰু তাৰ পাছত এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ আৰু ইয়াৰ পৰা ওলাই আহি এতিয়া ডাইৰেক্ট দেখিছেনে মিষ্টাৰক কিবা এটা কাপোৰ কিনি দিওঁ বুলি মই লৈ আহিলোঁ শ্বপিং মললৈ এতিয়া কি কিনে তেওঁহে জানে আৰু দেই আৰু এয়া দেখিছেনে প্ৰথমে তেওঁ এই টি শ্বাৰ্টটো মানে চাইছে কেনেকুৱা লাগে কিন্তু মোৰ এইটো ভাল লগা নাই সেইকাৰণে এতিয়া মই ভাবিছোঁ এইটো নলওঁ আৰু মই এটা চইচ কৰি আনি দিছোঁ কেনেকুৱা লাগিছে ক'ব দেই এয়া চাওকচোন এইটো কেনেকুৱা লাগিছে বাৰু হোৱাইট কালাৰে মানুহক বহুত বেছি ভাল লাগি যায় নহয়নে মানে একদম চফা চফা লাগে আৰু মিষ্টাৰক হোৱাইট কালাৰ পিন্ধিলে মই বহুত ধুনীয়া দেখোঁ সেইকাৰণে হোৱাইট কালাৰৰ এই টি শ্বাৰ্টটোকে লৈ দিলোঁ আৰু তাৰ পাছতে আমাক থৈ গ'লহি মিষ্টাৰে আৰু দেখিছেনে এফালে ওলাই যাওঁ বুলি কৈ কি আনি দিছে তেওঁ মোৰ বাবে এয়া চাওকচোন এইটো কি মানে মোৰ এনিভাৰ্চাৰী বুলি বোলে গিফ্ট দিছে মোক এইটো আৰু আপোনালোকক দেখাই আছোঁ দেই কি হয় এই বস্তুটো কি হয় চাই থাকক ধৰিব পাৰিছেনে বাৰু এয়া দেখিছেনে ফ্ৰিজ এটা আনি দিছে আচলতে বিয়া পতা বেছিদিন হ'লে গিফ্টবোৰ এনেকুৱাই হয় নেকি মানে বহুত ভাল লাগিছে বাৰু যিহেতু আমি ঘৰটো বনাই আছোঁ নতুনকৈ কমপ্লিট হোৱাই নাই সেইকাৰণে বস্তু এপদ দুপদকৈ লৈ আছোঁ আৰু এটা কথা আমি বিয়া পাতিছিলোঁ 23 ইয়াৰ্ছত আৰু আমাৰ আজি বিয়া পতা 8 বছৰ কমপ্লিট হৈছে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ এই সৰু পৰিয়ালটি সুখে দুখে সকলো সময়তে একেলগে থাকি জীৱনটো পাৰ কৰিবৰ বাবে